আজি পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যিটো বিষয়ৰ ওপৰত এই গোটেই ভিডিঅ'টো বনাইছোঁ, ইয়াৰ গোটেইখিনি কথা যথেষ্ট গুৰুত্বপূৰ্ণ। আপোনালোকৰ কাৰণে, মোৰ কাৰণে, সমগ্ৰ দেশৰ জনতাৰ কাৰণে এক প্ৰকাৰ খুব গুৰুত্বপূৰ্ণ কথা। গতিকে এই কথাখিনি আপোনালোকে সকলোৱে ভালদৰে শুনিব আৰু প্ৰথমৰ পৰা শেষলৈ গোটেই ভিডিঅ'টো চাব, তেতিয়া আপোনালোকৰ কাৰণে উপকৃত নিশ্চয় হ'ব বুলি মই ভাবোঁ। আপোনালোকে গম পাইছেই যে এতিয়া সমগ্ৰ দেশতে নিৰ্বাচনৰ গোটেই এটা পৰিৱেশ চলি আছে, যিহেতু লোকসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে। গতিকে নিৰ্বাচনী আয়োগে কোড অফ কণ্ডাক্ট অৰ্থাৎ নিৰ্বাচনী আচাৰ বিধি যেতিয়াৰ পৰা ঘোষণা কৰিলে, তাৰ লগে লগে ৰাজনৈতিক দল আৰু ৰাজনৈতিক নেতাসকলে নিৰ্বাচনৰ এই গোটেই সময়ছোৱাত বিভিন্ন নীতি নিয়ম পালন কৰিবলগীয়া হয়। তেওঁলোকে ইচ্ছা কৰিলে যি টি কাম কৰিব নোৱাৰে আৰু গোটেই দায়িত্বটো গোটেই দেশখন এক প্ৰকাৰৰ নামতহে চৰকাৰে চলাই থাকে, কিন্তু গোটেই দেশখনৰ দায়িত্ব এক প্ৰকাৰৰ নিৰ্বাচন আয়োগৰ হাতলৈ গুচি যায়। নিৰ্বাচন আয়োগে গোটেই প্ৰশাসনৰ জৰিয়তে দেশখন চোৱা চিতা কৰে। এতিয়া কথাটো হ'ল যে কোড অফ কণ্ডাক্ট যেতিয়া ঘোষণা কৰে বা যেতিয়াবা জাৰি কৰে, তেতিয়া ৰাজনৈতিক দল আৰু নেতাসকলৰ বাবে বিভিন্ন নীতি নিয়ম ঘোষণা কৰাৰ লগতে আমাৰ জনসাধাৰণৰ কাৰণেও অৰ্থাৎ আমাৰ কাৰণেও বিভিন্ন নীতি নিয়ম তেওঁলোকে ঘোষণা কৰে। অৰ্থাৎ তেওঁলোকে এখন ধুনীয়াকৈ সকলো বিষয় লিখি এখন কি কাম কৰিব লাগিব, কি কাম কৰিব নোৱাৰোঁ, সকলো কথা লিখি ধুনীয়াকৈ প্ৰকাশ কৰে। অৱশ্যে আমি এই বিষয়ে সকলোৱে পঢ়ি মেলি নাচাওঁ কাৰণে গম নাপাওঁ। এইখিনিতে খুব গুৰুত্বপূৰ্ণ কথা যে আপোনালোকে এইকেইদিন যদি বিভিন্ন ঠাইলৈ যেতিয়া অহা যোৱা কৰিছে, দেখিছে যে গাড়ী মটৰবিলাক ৰখাই পুলিচে প্ৰশাসনে চেকিং চলাই আছে, সকলো বস্তু খুলি মেলি চাইছে, বেগ চেগ খুলি মেলি চাইছে। কিয় কাৰণে চাইছে আপোনালোকে জানেনে? যে নিৰ্বাচন আয়োগ ধৰক নিৰ্বাচন হ'ব এপ্ৰিলৰ 19 তাৰিখৰ পৰা, কিন্তু তাৰ আজি এমাহৰ আগৰ পৰা কি দৰকাৰ ইমান চাই ফুৰিবলৈ? আৰু নিৰ্বাচন এতিয়াতো বোম বাৰুদ বা কিবা পইচা টকাটো কথা নাথাকে। গতিকে কি হয় যে নিৰ্বাচনত আমি জানো যে আমাৰ ৰাজনৈতিক দলবিলাকে পইচা দি বা মাদক দ্ৰব্য বিতৰণ কৰি অন্যান্য বিভিন্ন বস্তু বিহানি দি পেলানি ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰে। সেইকাৰণে নিৰ্বাচন আয়োগে কিছুমান নীতি নিয়ম কৰি দিয়ে যে এই সময়ছোৱাত কোনো নাগৰিকে 50,000 টকাতকৈ অধিক টকা কেছ হিচাপে অৰ্থাৎ নগদ হিচাপে নিজৰ লগত ৰাখি ঘূৰি ফুৰিব নোৱাৰিব। বুজি পাইছেনে? 50,000তকৈ বেছি পইচা নোৱাৰিব, 50,000লৈকে পাৰিব, তাতকৈ বেছি পইচা নোৱাৰিব। অৰ্থাৎ আপুনি আৰু মই যদি কিবা কাৰণত বেংকৰ পৰা ধৰি লওক 60,000 এটা মই উইথড্ৰ কৰিলোঁ, উইথড্ৰ কৰি যদি মই ঘৰলৈ আহোঁ, সেই সময়ত যদি মোক নিৰ্বাচন আয়োগে দায়িত্ব অৰ্পণ কৰা প্ৰশাসনৰ কোনো ব্যক্তি বা পুলিচ প্ৰশাসনে যদি মোৰ পইচাটো তালাচী কৰোঁতে ধৰা পৰে যে 60,000 টকাটো লৈ মই আহিছিলোঁ, তেতিয়াহ'লে সেই পইচা জব্দ কৰিব পাৰে। এই গোটেই কামটো চোৱা চিতা কৰিবৰ কাৰণে নিৰ্বাচন আয়োগে দুটা টীমক প্ৰধানকৈ দায়িত্ব অৰ্পণ কৰে। এটা হৈছে ষ্টেটিক ছাৰ্ভেলেঞ্চ টীম অৰ্থাৎ যাক আমি চমুকৈ SST বুলি কওঁ, আৰু আনটো হৈছে ফ্লাইং স্কোৱাড। ফ্লাইং স্কোৱাড ইফালৰ পৰা সিফালে ঘূৰি ফুৰে, বিভিন্ন জেগাত তালাচী চলাই থাকে, আৰু SST টীমটোৱে এটা নিৰ্দিষ্ট স্থানত লৈ বিভিন্ন তালাচী অন্যান্য কামবিলাক চাই ফুৰে। নিৰ্বাচন সম্পৰ্কীয় যিকোনো ঘটনা তেওঁলোকে চোৱা চিতা কৰে। এতিয়া মই ধৰি লওক যে বেংকৰ পৰা 60,000 টকা এটা মই উলিয়াই আনিছিলোঁ, কিবা কাৰণত SST বা VST টীমটোৱে পালে, লগে লগে তেওঁলোকে ইমানখিনি তেওঁলোকৰ ক্ষমতা থাকে যে তেওঁলোকে মোৰ সেই পইচাটো জব্দ কৰিব পাৰে। কিন্তু সেইকাৰণে আমি কি কৰিব লাগিব? যেতিয়া আমি 50,000 টকালৈকে আমি নিশ্চিন্ত মনে লৈ ঘূৰি ফুৰিব পাৰোঁ, সেই সময়ত তেওঁলোকে কোনো পইচা জব্দ কৰিব নোৱাৰে। কিন্তু 50,000 টকাতকৈ যদি মই বেছি পইচা লৈ ঘূৰি ফুৰোঁ, তাৰ কাৰণে উপযুক্ত কিন্তু তথ্য পাতি মোৰ ওচৰত থাকিব লাগিব। যদি মই বেংকৰ পৰা 60,000 টকা এটা উলিয়াইছোঁ বা তাতকৈ যদি বেছি পইচা মই উলিয়াইছোঁ, তেতিয়াহ'লে মই পাছবুকখন আপডেট কৰি আনিব লাগিব বা বেংকৰ পৰা এনেকুৱা কোনো ডকুমেণ্টছ লৈ আহিব লাগিব যে মই বেংকৰ পৰা সেই পইচাটো উইথড্ৰ কৰিছোঁ। মই যেতিয়া সেই পুলিচ প্ৰশাসনৰ ওচৰত মই দেখাব পাৰোঁ যে মই এই পইচাটো চাওক বেংকৰ পৰা এইমাত্ৰ মই উলিয়াই আনিছোঁ, ইয়াৰ তথ্য প্ৰমাণ আছে, এইটো মোৰ ব্যক্তিগত পইচা হয়। সেই তেনেকুৱা কিছুমান নীতি নিয়ম আমি পালন কৰিব লাগিব। গতিকে আপোনালোকে এই সময়ত খুব সাৱধান হ'ব যাতে আপোনালোকে অধিক পইচা লৈ নাযায়। ঠিক আছে, কিবা কাৰণত আপোনাৰ ওচৰত 60,000 আপুনি লৈ আহিছিলে, সেই পইচাটো জব্দ কৰিলে, আপোনাক সেই পইচাটো দি নিদিয়ে, কিন্তু আপুনি সেই পইচাটো যে আপুনি কোনো অসৎ কামত ব্যৱহাৰ কৰিবৰ কাৰণে লৈ যোৱা নাই, আপোনাৰ ব্যক্তিগত পইচা, কিন্তু কিবা কাৰণত আপুনি তথ্য পাতি নানিলে যদিও একো চিন্তা কৰিবলগীয়া নাই। আপুনি নিৰ্বাচনী বিষয়া থাকে, প্ৰত্যেকখন জিলাত নিৰ্বাচনী বিষয়া থাকে, সেই নিৰ্বাচনী বিষয়াৰ ওচৰত যদি আপুনি উপযুক্ত তথ্য প্ৰমাণ দিব পাৰে, তেতিয়াহ'লে নিৰ্বাচনৰ পাছত সেই পইচাটো আপুনি আকৌ সংগ্ৰহ কৰিব পাৰিব। তাৰ কাৰণে চিন্তা কৰিবলগীয়া একো নাই। খালি মনত ৰাখিব, পৰাপক্ষত এই সময়ত 50,000 টকাতকৈ বেছি পইচা লৈ ঘূৰি নুফুৰিব, আৰু যদি কিবা কাৰণত ক'ৰবাত ইমাৰ্জেঞ্চি পইচা পাতি নিবলগীয়া হয়, তেতিয়াহ'লে তাৰ এটা উপযুক্ত প্ৰমাণ নিজৰ হাতত তথ্য পাতি ৰাখিব। তাৰ উপৰি আৰু এটা কথা মনত ৰাখিব, এই সময়ত 10,000 টকাতকৈ অধিক পৰিমাণৰ মূল্যৱান সামগ্ৰী আপুনি আচলতে লৈ ফুৰিব নোৱাৰে, যিবিলাক সামগ্ৰীয়ে ভোটাৰসকলক প্ৰলোভিত কৰিব পাৰে। বুজি পাইছেনে? আৰু বিশেষকৈ ধৰি লওক মাদক দ্ৰব্য, ক'বলৈ গ'লে মদৰ বটল বা তেনেকুৱা ধৰণৰ বস্তু আপোনালোকে 10,000 টকা বা তেনেকুৱা মূল্যৰ ভিতৰতহে আপোনালোকে লৈ ঘূৰি ফুৰিব পাৰিব। তাতকৈ অধিক বস্তু মূল্যৰ যদি কিবা কাৰণত আপুনি ভোটাৰক প্ৰলোভিত কৰিব পৰা কিবা অন্যান্য সামগ্ৰী যদি লৈ ঘূৰি ফুৰে, তেতিয়াহ'লে সেই সামগ্ৰীও কিন্তু আৰক্ষী প্ৰশাসনে জব্দ কৰিব পাৰে। আৰু তাৰ কাৰণে আপোনালোকে যেনেকুৱা ধৰণৰ যদি মূল্যৱান কিবা বস্তু আপোনালোকে লৈ ফুৰে, মন কৰিব যাতে তাৰ এটা উপযুক্ত প্ৰমাণ আপোনাৰ ওচৰত থাকে। গতিকে এইখিনি কথা আপোনালোকে মন কৰিব। আৰু এইখিনিতে এটা কথা মন কৰিব, যাতে আৰু এই যিটা পুলিচ প্ৰশাসন থাকে বা SST বা VST টীম থাকে, এই টীমবিলাকে আপোনালোকৰ এনেকুৱা ধৰণৰ মদ হওক,
বা অন্যান্য মানে ধৰি লওক ভোটাৰসকলক প্ৰলোভিত কৰিব পৰা কিবা সামগ্ৰী হওক বা টকা পইচা এইবিলাকে আপোনালোকক চেকিং কৰিব পাৰে তেওঁলোকে আপোনালোকৰ গাড়ীৰ কোনো নথি পত্ৰ যেনে ধৰি লওক ড্ৰাইভিং লাইচেঞ্চ হওক পলিউশ্যন হওক ইঞ্চুৰেঞ্চ হওক এইবিলাক তেওঁলোকে চেকিং নকৰে আৰু এইবিলাক তেওঁলোকৰ অধিকাৰৰ ভিতৰত নপৰে তেওঁলোকৰ কামটো হৈছে যে মানে এই সময়ত ৰাজনৈতিক নেতা বা ৰাজনৈতিক দলসমূহে কোনো কাৰণত যাতে ভোটাৰসকলক প্ৰলোভিত কৰিব পৰা বা মানে গোটেই দেশৰ ৰাজনীতি যাতে বিশৃংখলতা সৃষ্টি কৰিব পৰা কোনো ধৰণৰ যাতে কাম সামগ্ৰী যাতে বিতৰণ কৰিব নোৱাৰে তাৰ কাৰণে নিৰ্বাচন আয়োগে দায়িত্ব অৰ্পণ কৰা বিভিন্ন টীমবিলাকে SST VST এই টীমবিলাকে চোৱা চিতা কৰি থাকে গতিকে আপোনালোকে সাৱধান হ'ব এই সময়ছোৱাত যেতিয়ালৈকে নিৰ্বাচনটো সুকলমে অনুষ্ঠিত হৈ নাযায় সেইকাৰণে গোটেই ভিডিঅ'টো বনালোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় কোনো যাতে বিপদৰ সন্মুখীন নহয় দেখিছোঁ সেইদিনাখন মৰিয়নিত কেইবা লাখ টকা জব্দ কৰিছে হয়তো সেয়া তেওঁলোকৰ ব্যক্তিগত পইচাও হ'ব পাৰে কিবা কাৰণত তথ্য পাতিও নাছিলে কাৰণে জব্দ কৰিছিলে কিন্তু যদি তথ্য পাতি তেওঁলোকে দাখিল কৰিব পাৰে তেওঁলোকৰ নিজৰ ব্যক্তিগত পইচা বুলি তেতিয়াহ'লে সেই পইচাটো নিশ্চয় পাই যাব গতিকে সাৱধান আপোনালোকে এই নিৰ্বাচনৰ যেতিয়ালৈকে নিৰ্বাচনটো অনুষ্ঠিত হৈ নাযায় তেতিয়ালৈকে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লগতে আৰু এটা কথা মই আপোনালোকক জনাই থওঁ যে এই সময়ত বিভিন্ন ঠাইত নিৰ্বাচনী হিংসা হোৱাটো স্বাভাৱিক মানে কি হয় আমাৰ ইয়াত হয়েই সেইকাৰণে মই কৈছোঁ যদি এই সময়ছোৱাত আপোনাৰ ওচৰ পাজৰ কোনোবা এলেকাত যদি নিৰ্বাচনী হিংসা কোনোবাই টকা পইচা বিতৰণ কৰিছে কোনোবাই মদ বিতৰণ কৰিছে এনেকুৱা ধৰণৰ ঘটনা যদি আপুনি দেখিবলৈ পায় তেতিয়াহ'লে আপুনি C-Vigil নামৰ এটা এপ আছে যিটো আপোনালোকে অনলাইনত পাই যাব C-Vigil এই এপটো আপুনি ডাউনলোড কৰি ল'ব আৰু এই এপটো যদি আপোনালোকে কমপ্লেইন দাখিল কৰে তেতিয়াহ'লে 100 মিনিটৰ ভিতৰত মনত ৰাখিব 100 মিনিটৰ ভিতৰত ষ্টেটিক সাৰ্ভিলেঞ্চ টিম যিটো SST বুলি কোৱা হয় সেই টিমটো তাত উপস্থিত হ'ব আৰু প্ৰশাসনৰ আৰু আৰক্ষী বিষয়াসকলৰ লগত লগ লাগি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব গতিকে আপোনালোকৰ নিৰ্বাচন সম্পৰ্কীয় যিকোনো ঘটনা যদি সন্মুখীন হয় যদি অনৈতিক ঘটনা হৈছে কিবা যদি হিংসাত্মক ঘটনা হৈছে বা কিবা অন্যান্য বেমেজালি সৃষ্টি কৰা কিবা যদি ঘটনা হৈছে তেতিয়াহ'লে আপোনালোকে এই C-Vigil এপটোৰ যোগেদি নিৰ্বাচন আয়োগৰ ওচৰত আপোনালোকে কমপ্লেইন দাখিল কৰিব পাৰিব গতিকে আপোনালোকে এইটো বিষয়েও অলপ সজাগ হ'লে ভাল হয় ধন্যবাদ যদি আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা এটা লাভ হৈছে বা কিবা এটা মানে নাগৰিকসকলৰ ভাল হ'ব বুলি ভাবিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি সহযোগিতা কৰিব